আপুনি যদি আপোনাৰ জিমেইল একাউণ্টটো য'তে যধে মধে ছাইন আপ কৰে তেনেহ'লে ইয়াৰ ফলত কেনেকুৱা ধৰণৰ বিপদ হ'ব পাৰে তাৰ বিষয়ে জানিবৰ কাৰণে ভিডিঅ'টো সম্পূৰ্ণকৈ চাওক আৰু আমাৰ চেনেলটো যদি প্ৰথম আহিছে তেনেহ'লে ছাবস্ক্ৰাইব কৰিবলৈ একদম নাপাহৰিব। গতিকে আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। যে বৰ্তমান সময়ত সকলোৰে হাতে হাতে মোবাইল ফোন আৰু প্ৰত্যেকৰে মোবাইল ফোনত একোটা জিমেইল একাউণ্ট আছে। আপুনি যেতিয়া কিছুমান ৱেবছাইটত গৈ কিনে আপোনাৰ জিমেইল একাউণ্টটো ছাইন আপ কৰে তেতিয়াৰ পৰা আপোনাৰ ইনবক্সত কিছুমান মেছেজ আহিবলৈ আৰম্ভ হয়, যিবিলাকত থাকে আকৰ্ষণীয় কিছুমান অফাৰ, আৰু এই মেছেজসমূহত যদি আপুনি ক্লিক কৰে তেনেহ'লে আপোনাৰ ফোনটো হৈ যাব পাৰে হেক, আৰু এই মেছেজসমূহক কোৱা হয় স্পেম মেছেজ। এতিয়া আপোনাৰ মনত প্ৰশ্ন ওলোৱা হ'ব পাৰে যে এইটো কেনেকৈ পচিবল হয়, যে এই পদ্ধতিটোক কোৱা হয় হেকিঙৰ ফিচিং পদ্ধতি। যে ফিচিং অৰ্থাৎ বৰশী পতা আৰু এইটো হেকিঙৰ ফিচিং প্ৰায় একেই। বৰশীৰ টোপটো গিলি দিয়াৰ লগে লগে যেনেকৈ মাছটো ফচি যায়, ঠিক তেনেদৰে এই স্পেম মেছেজসমূহত যদি আপুনি ক্লিক কৰে আপুনিও তেনেকৈ ফচি যাব পাৰে। যে এইটো সম্ভৱ হয়, আপোনাৰ যিবিলাক ইনবক্সত মেছেজ আহে তাতে কিছুমান লিংক থাকে, এই লিংকসমূহত আপুনি যদি ক্লিক কৰি দিয়ে তেনেহ'লে আপোনাৰ এটা গুগলৰ লগ ইন পেজ দেখিবলৈ পায়, যিটো সম্পূৰ্ণ ফেক হয় কিন্তু দেখাত অৰিজিনেল যেন লাগে। তাতে যদি আপুনি আপোনাৰ পাছৱৰ্ডটো দিয়ে তেনেহ'লে আপোনাৰ পাছৱৰ্ডৰ ইনফৰমেশ্যন সকলো সেই হেকাৰজনে পাই যায়। আৰু আপোনাৰ যদি জিমেইলটো আৰু ফেচবুক একাউণ্টৰ লিংক আছে আৰু বেংকৰ ডিটেইলছসমূহ যদি জিমেইলত আছে তেনেহ'লে সকলোসমূহৰ ওপৰত তেওঁ কণ্ট্ৰল কৰিব পাৰে আৰু বিভিন্ন ধৰণৰ মিছ ইউজ কৰিব পাৰে। ইয়াৰ ওপৰত গুগলে বিভিন্ন ধৰণৰ পন্থা অৱলম্বন কৰিছে যদি দিনক দিনে বৃদ্ধি পাবলৈ ধৰিছে। আপুনি হয়তো বিশ্বাস নকৰিব, প্ৰত্যেক দিনে গোটেই বিশ্বত 14.5 বিলিয়ন এনেকুৱা ধৰণৰ স্পেম মেছেজ দিয়া হয়। যে আপুনি ইয়াৰ পৰা বাচিবৰ কাৰণে কেইটামান পদ্ধতি অৱলম্বন কৰিব পাৰে। যে প্ৰথমটো হৈছে এনেকুৱা ধৰণৰ মেছেজ পালে আপুনি ইগন'ৰ কৰিব, লগতে আপুনি এইটোক স্পেম হিচাপে ফ্লেগ কৰিব পাৰে, নহ'লে আপোনাৰ ইনবক্সত থকা স্পেম ফিল্টাৰটো আপুনি ব্যৱহাৰ কৰিব পাৰে। আৰু আটাইতকৈ ডাঙৰ কথাটো হৈছে আপোনাৰ পাছৱৰ্ডটো আপুনি ষ্ট্ৰং বনাব আৰু 2 ষ্টেপ ভেৰিফিকেশ্যনটো আপুনি ফ'ল' কৰিব। 2 ষ্টেপ ভেৰিফিকেশ্যনটো হৈছে আপুনি এটা জিমেইল একাউণ্ট খুলিব যাওঁতে যেতিয়া আপুনি পাছৱৰ্ডটো দিয়ে তাৰপিছত আপোনাৰ ফোন নাম্বাৰটো বিচাৰে, আৰু বহুতে এইটো স্কিপ কৰে। গতিকে ফোন নাম্বাৰটো আপুনি দিব, তেতিয়া আপোনাৰ পাছৱৰ্ডটো ষ্ট্ৰং হ'ব। গতিকে আজিলৈ ইমানেই। গতিকে ভিডিঅ'টো যদি ভাল পাইছে তেনেহ'লে লাইক কৰিব, ছাবস্ক্ৰাইব কৰিব আৰু সকলোকে শ্বেয়াৰ কৰিব। ধন্যবাদ।